নমস্কাৰ এনকেটিভিৰ সমূহ দৰ্শকে স্বাগতম আজিৰ বৃত্তান্তলৈ ষ্টুডিঅ'ত মই জগদীশ আজি এটা চৰ্চিত বিষয় যোৱা দিনকেইটাত দেখিবলৈ পোৱা গৈছে প্ৰায় এমাহ ধৰি দিল্লীত যি ছাত্ৰ আন্দোলন চলি আহিছে এই ছাত্ৰ আন্দোলনক কেন্দ্ৰ কৰি হৰপ চৰ্চা যোৱা দিনকেইটাত হ'ল আৰু তাৰ মাজতে সমাপ্তিৰ দিশে এতিয়া এই ছাত্ৰ আন্দোলন আৰু তাৰ মাজতে ইতিমধ্যে তেওঁলোকৰ যেটো মূল দাবী আছিল শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ লেখক তথা যুৱ বিশ্লেষক চন্দন কুমাৰ নাথ স্বাগতম জনাইছো অনুষ্ঠানৰ মাজলৈ আৰু মোৰ সৈতে আছে বিদিশা নেওগ মুখপাত্ৰ কংগ্ৰেছৰ আপোনাকো স্বাগতম জনাইছো অনুষ্ঠানৰ মাজলৈ আমাৰ সৈতে পোনপটীয়া চন্দন কুমাৰ নাথৰ ওচৰলৈ আহিছো কি কয় বিষয়টো মানে এনে ধৰণে যে সামাজিক মাধ্যমৰ এই শক্তি আৰু সমান্তৰালভাৱে ছাত্ৰ শক্তিৰ আজি বিজয়ৰ কথা কোৱা হৈছে আৰু এতিয়া মোদীৰ যি আহ্বান এই সন্দৰ্ভত কি ক'ব না চাওক প্ৰথম কথা যে মই জয়তে আমাৰ ছাত্ৰ শক্তিক মই ধন্যবাদ জনাব বিচাৰিছোঁ কাৰণ তেওঁলোকে এই যে কঠিন সময়ছোৱাত আজি কংগ্ৰেছ জনতা পাৰ্টি যেতিয়া আৰম্ভ হৈছিলে সেইটো সময়ত আপোনাৰ ইয়াতে এইখন ষ্টুডিঅ'ত ইয়াতে বহি মই কৈছিলোঁ যে কংগ্ৰেছ জনতা পাৰ্টি দল বুলি মই এইটো কাৰণে নকওঁ যে এওঁলোকে এটা ঢোট নিৰ্মাণ হৈছে এওঁলোকে এটা দল হোৱা নাই আৰু জেন জি বোলা যিটো কনচেপ্ট আছে সেইটো লাহে লাহে আমি দেখা পাইছিলোঁ যে চুবুৰীয়া ৰাষ্ট্ৰবিলাকত কেনেকৈ তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী অৱলম্বন কৰি তেওঁলোকে চৰকাৰ চেঞ্জ কৰিছিলে কিন্তু ক'ৰবাত নহয় ক'ৰবাত চাবলৈ গ'লে আমি এনেকৈ ভাবিবলৈ বাধ্য হৈ গৈছোঁ যে ভাৰতৰ প্ৰেক্ষাপটতো এনেকুৱা হ'ব নেকি হয়তো শাসনাধিষ্ঠ চৰকাৰখনৰ বিষয়ববীয়াসকলেও এইবিলাক ভাবিবলৈ বাধ্য হৈ গৈছে যে আমাৰ ইয়াতো তেনেকুৱা প্ৰভাৱ পৰিব নেকি যোৱা কালি মই দেখা পালোঁ যে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ধুনীয়াকৈ যিটো শ্বৰ্ট ভিজুৱেলছ ফৰ্মেটছ বুলি কোৱা যায় যিহেতু মই মিডিয়া বেকগ্ৰাউণ্ডৰ ছাত্ৰ তাত আমি পঢ়িছিলোঁ এলগৰিদম কথাও আছে ইয়াতে কিন্তু তাত যেতিয়া শ্বৰ্ট ভিজুৱেলছ ফৰ্মেটত যেতিয়া ইনষ্টাগ্ৰামত দিয়া যায় তেতিয়া সাধাৰণতে আমি লক্ষ্য কৰোঁ যে এই শ্বৰ্ট ভিজুৱেল ফৰ্মেটছবিলাক সাধাৰণতে আমাৰ 19ৰ পৰা 30ৰ বয়সৰ ল'ৰা ছোৱালীবিলাকক টাৰ্গেট কৰি লোৱা হয় আৰু সাধাৰণতে আমাৰ যিহেতু আমাৰ প্ৰধানমন্ত্ৰীয়ে বাৰে বাৰে কৈ থাকে যে আমাৰ ভাৰতবৰ্ষখন এটা নৱপ্ৰজন্মৰ দেশ হয় 27% আমাৰ ইউথ আছে মানে 15 বছৰৰ পৰা 29 বছৰ বয়সলৈকে গতিকে তেনে ক্ষেত্ৰত যদি আমাৰ নৱপ্ৰজন্মৰ কথাখিনি যদি চৰকাৰে যদি নুশুনে তেনেহ'লে আমি চৰকাৰ কিয় পাতিছোঁ আৰু 2 নম্বৰ কথা এইটোৱে ক'ম যে এখন গণতান্ত্ৰিক দেশত আমাৰ সকলোৰে বাক স্বাধীনতা আছে আমি প্ৰশ্ন কৰিব পাৰোঁ যিহেতু এইখন আমাৰ চৰকাৰ আমি প্ৰশ্ন কৰিব পাৰোঁ আমি তাত উত্তৰো বিচাৰিম কিন্তু সেই বুলি এইটো নহয় যে তেওঁলোকে আমাৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ কৰিব লাঠি চলাব সেইটো নহয় কাৰণ যিসকলে দিল্লী যন্ত্ৰ মন্ত্ৰত প্ৰতিবাদ চলাইছিলে তেওঁলোক কোনো অশিক্ষিত ব্যক্তি নহয় আপোনালোকৰ কথা জনাই দিওঁ যে তেওঁলোক এটা এছপিৰেণ্ট হয় নীটৰ এছপিৰেণ্ট কোনোবা ইউজিচিনেটৰ হ'ব পাৰে আৰু লগতে মই এই পেপাৰ লিকৰ প্ৰশ্নটো যিহেতু উত্থাপন হৈছে মই এটা কথা কওঁ হয়তো খুব সম্ভৱ 2023 নে 24 আছে মই নিজে ভুক্তভোগী ইউজিচিনেট মই নিজে দিছিলোঁ প্ৰথমতে তেওঁলোকে চিবিটি পাতিলে তাৰপিছত আৰু টিক মাৰ্ক তেনেকৈ পাতিলে MCQ বেষ্ট মই নিজে ভুক্তভোগী গতিকে কি ক'ম এই যেতিয়া পেপাৰ লিক হয় তাৰপিছত যিটো ফ্ৰাষ্ট্ৰেশ্যন থাকে ছাত্ৰ ছাত্ৰীবিলাকৰ সেইটো আমি নিজে পাইছোঁ মই নিজে ব্যক্তিগতভাৱে পাইছোঁ যেতিয়া মই পঢ়ি আছিলোঁ তেজপুৰ ইউনিভাৰ্চিটিত কিন্তু এতিয়া কথাটো হৈছে কি এই যিটো তেওঁলোকে আমাৰ দেশৰ প্ৰধানমন্ত্ৰীয়ে ফ্ৰেণ্ডছ বুলি সম্বোধন কৰিছে বা কংগ্ৰেছ বিজেপি যিয়ে নহওক এই যুদ্ধখন কোনো কংগ্ৰেছ বিজেপিৰ নহয় এই যুদ্ধখন হৈছে আমাৰ ছাত্ৰ সমাজৰ আৰু এই যুদ্ধখনত মই নাভাবোঁ যে মই কোনো কংগ্ৰেছ জনতা পাৰ্টি ছাপৰ্ট নহয় মই নিজে জেন জি হয় মই আগতেও কৈছোঁ আজিও কৈছোঁ কংগ্ৰেছ জনতা পাৰ্টি ইজ টোটেলি এ ফেক পাৰ্টি কংগ্ৰেছ জনতা পাৰ্টিৰ কোনো কাম নাই মই আজি কৰিছোঁ ইয়াৰ পৰা কৈছোঁ কিন্তু এই আন্দোলনটো তেওঁলোকৰ নেতৃত্বতে হ'ল তেওঁলোকৰ নেতৃত্ব হৈছে কিন্তু সাধাৰণতে চাব গ'লে শেষৰ পৰ্যায়ত যেতিয়া সোণম ৱাংচুক ডাঙৰীয়া আহিলে তেতিয়া এই আন্দোলনৰ নেতৃত্ব বহুত শক্তিশালী হ'ল কিন্তু আগতে আমি দেখা পাইছোঁ যে এই আন্দোলন কেৱল ছ'চিয়েল মিডিয়াতে সীমাবদ্ধ আছিলে অভিজিৎ দেৱকে আহিলে ধুনীয়াকৈ আহিলে হাতত আমাৰ সংবিধানখন লৈ আছিলে বি আৰ আম্বেদকাৰৰ ফটো লৈছিলে ভাল লাগিলে দেখি ভাল লাগে এইবিলাক বস্তু কিন্তু বাস্তৱ ক্ষেত্ৰত চাবলৈ গ'লে ব্যৱহাৰিক ক্ষেত্ৰত আমি দেখা পাওঁ যে এইবিলাক কোনো ফলপ্ৰসূ নহয় সোণম ৱাংচুক ডাঙৰীয়া যেনেকৈ তেওঁলোক প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিলে অনশন ল'লে যেনে ধৰণে তেওঁ আছিলে তাৰ জৰিয়তে এটা প্ৰতিফলিত হয় যে আমাৰ দেশৰ এতিয়া যুৱ শক্তি কেনেকৈ জাগ্ৰত হৈছে কাৰণ তেওঁৰ নেতৃত্বত জাগ্ৰত হৈছে মই নকওঁ যে ইয়াতে কংগ্ৰেছ জনতা পাৰ্টিৰ অৰিহণা আছে তেওঁক সকলোৱে চিনি পায় সোণম ৱাংচুকৰ যি অৰিহণা আছে দেশৰ প্ৰতি ভাৰতবৰ্ষৰ প্ৰতি গোটেই বিশ্বৰ প্ৰতি তেওঁ সকলোৱে চিনি পায় কাৰণে আমাৰ ছাত্ৰ শক্তি বা আমি ওলাই আহিছিলোঁ কিন্তু এইটো নহয় যে কংগ্ৰেছ জনতা পাৰ্টিৰ তলত থাকি আমি আগবাঢ়িছোঁ সেইটো নহয় আৰু মই এতিয়াও কৈছোঁ যে দেশত পৰিৱৰ্তন আনিব লাগিলে কোনো কংগ্ৰেছ জনতা পাৰ্টিৰ দৰকাৰ নাই কোনো বিজেপিৰ দৰকাৰ নাই কোনো কংগ্ৰেছৰ দৰকাৰ নাই আমি নৱপ্ৰজন্ম হয় আমি উঠি অহা প্ৰজন্ম হয় ছ'চিয়েল মিডিয়া আমাৰ শক্তি মই ছ'চিয়েল মিডিয়াৰ শক্তি বুলি এইটো কাৰণে কৈছোঁ যিহেতু মই মিডিয়া বেকগ্ৰাউণ্ডৰ ছাত্ৰ আমি ছ'চিয়েল মিডিয়াৰ এলগৰিদমৰ প্ৰশ্ন আমাৰ আহিছিলে 4th ছেমিষ্টাৰ তাতে আমি লিখিছিলোঁ গতিকে এই এলগৰিদম বেছ যিটো আছিলে দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বহুত দেৰি হ'ল একচুৱেলি আগতে কৰিব লাগিছিলে মই সাধাৰণতে এটা বস্তু কওঁ যে এই ক্ষেত্ৰত মই ধন্যবাদ জনাম মই কোনো বিজেপিৰ মুখপাত্ৰ নহয় কিন্তু এই ক্ষেত্ৰত মই ধন্যবাদ জনাম যে আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাম তেওঁ মাজে সময়ে লাইভ আহি থাকে লাইভ আহি কিনে আমাৰ মানুহক সম্বোধন কৰে সেইটো ধন্যবাদ জনাম কাৰণ তেওঁ এই যিটো পাৱাৰ ছ'চিয়েল মিডিয়াৰ পাৱাৰ তেওঁ আগতে গ্ৰহণ কৰিছিলে কিন্তু ক'ৰবাত নহয় ক'ৰবাত দেশৰ প্ৰধানমন্ত্ৰী বহুত দেৰি হ'ল সেই দেৰি হোৱাটোৱে আজি তেওঁৰ কাৰণে বহুত বিপদ মাতিলে আৰু এই যি ধৰ্মেন্দ্ৰ প্ৰধানে ৰেজিগনেশ্যন দিলে পদত্যাগ কৰিলে এইটো দিব লাগিবই কাৰণ তেওঁলোকে ভয় খাইছে অলৰেডি কাৰণ যি ধৰণে যন্ত্ৰ মন্ত্ৰৰ প্ৰতিবাদ হৈছে ধুনীয়াভাৱে শান্তিপূৰ্ণভাৱে এটা প্ৰতিবাদ চলি আছিলে তাৰ মাজত
আহিল কোনোবা যদি লাঠি চালনা কৰে তাকো শিক্ষিত যুৱক যুৱতীসকলক কোনে সহ্য কৰিব কোনোবা ছোৱালীৰ প্ৰাইভেট পাৰ্টত মাৰি দিছে আমি নিজে ভিডিঅ' দেখিছোঁ সেইবিলাক কোনে সহ্য কৰিব এখন শিক্ষিত এখন স্বাধীনতাকামী দেশত য'ত নৱপ্ৰজন্মক সদায় কোৱা হয় বিজেপি চৰকাৰে যে আগস্থান দিয়ে আমি ভাল পাইছোঁ যে তেওঁলোকে যি পদোন্নতি লৈছে আমাৰ অসমতো দেখা পাইছোঁ চিফ মিনিষ্টাৰ ডাঙৰীয়া বহুত ধৰণৰ কাৰ্যসূচী হাতত লৈছিলে অভিলাষী আঁচনিও লৈছে আমি ভাল পাইছোঁ হ'ব লাগে কাৰণ এইবিলাক আমাৰ কাৰণে আমি যিটো প্ৰজন্মক প্ৰতিনিধিত্ব কৰোঁ জেন জি মই নিজে জেন জি সেইটোক আমি প্ৰতিনিধিত্ব কৰোঁ যিহেতু এইবিলাক লাগে আমাক দৰকাৰ কিন্তু তাৰ কথা এইটো নহয় যে আমি চৰকাৰী আঁচনি ল'ম বা কিবা ল'ম সেই বুলি আমি চৰকাৰ তলত থাকিম তেনেকুৱা নহয় আমাৰ প্ৰশ্ন কৰাৰ অধিকাৰ আছে আৰু সেই প্ৰশ্নৰ চৰকাৰে এটা উত্তৰ দিবই লাগিব আমাক হয় মই আন্দোলন বোলা বস্তুটো মই একেবাৰে পক্ষপাতি নহয় আৰু কোনেও নিবিচাৰে আৰু বিশেষকৈ আমি দেখা পাইছিলোঁ মই দেখা পোৱা নাই আৰু মোৰ মা দেউতাহঁতে চাগে দেখা পাইছে মই সেইটো মই জন্ম হোৱা নাছিলোঁ যিহেতু মই জেন জি আমাৰ শুনা পাওঁ বা আমি হিষ্ট্ৰী পঢ়িছোঁ যে অসম আন্দোলনৰ কথা শুনিছিলোঁ বা যেতিয়া ছাত্ৰ আন্দোলন হয় তেতিয়া দেখা পাওঁ যে সেই ছাত্ৰ আন্দোলনবিলাক সফল হিচাপে পৰিলক্ষিত হৈছিলে ইতিহাসত আমি যদি জেপি মুভমেণ্টৰ কথা কওঁ ইফালে অসমতো অসম আন্দোলনৰ কথা আছে ছাত্ৰ শক্তি কেনেকৈ জাগ্ৰত হৈছিলে গতিকে এতিয়া যিটো দিল্লীত যিটো প্ৰটেষ্ট হৈছে যন্তৰ মন্তৰত CJPৰ নেতৃত্বত সেইটো যে এতিয়ালৈকে ছাকচেছ হৈছে বুলি মই নকওঁ কাৰণ এতিয়াও তাত ডাঙৰ এটা কুৱেশ্যন মাৰ্ক আছে বুলি ক'ম কিন্তু যিয়ে নহওক এতিয়া কথাটো হৈছে কি আমাৰ যিটো ছাত্ৰ শক্তিসকলৰ যিটো তেওঁলোকৰ দাবী সেইটো দাবী নৈতিক দাবী হয় আৰু সেইটো গণতান্ত্ৰিক দাবী হয় কাৰণ বহুত কষ্ট কৰি 2-3 বছৰ কষ্ট কৰি যদি কোনোবাই নিট এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন চলায় আৰু তাৰ আগতে যদি কুৱেশ্যন পেপাৰ লিক হয় তাতকৈ লাজৰ বিষয় একো হ'ব নোৱাৰে আৰু এই ক্ষেত্ৰত মই টোটেলি চৰকাৰৰ ব্যৰ্থতা বুলি ক'ব লাগিব আৰু ইয়াতে যিহেতু প্ৰসংগটো ওলাইছে এটা কথা কওঁ যে এই যি প্ৰতিবাদ আৰম্ভ হৈছিলে আৰু তাত CJP আৰম্ভ কৰিছিলে কক্ৰজ জনতা পাৰ্টীয়ে আৰু তাত আমি সমান্তৰালভাৱে পৰৱৰ্তী সময়ছোৱাত দেখা পালোঁ যে তাত কিছুমান বিৰোধী দলেও তাত যোগদান কৰিছিলে ইতিমধ্যে কিছুমান ছাত্ৰ দলৰ কথা কৈছে SFI হওক কিবা হওক কিন্তু তাত যদি যোগদান কৰিছে যদিহে তেওঁলোকে এই বস্তুটো হাইজেক কৰা নাই তেতিয়ালৈকে ঠিকেই আছে কাৰণ তেওঁলোকৰ তাত অধিকাৰ আছে কাৰণ এই গণতান্ত্ৰিক দেশত যে কোনোবাই মুখেৰে মাত মাতিব নোৱাৰিব তেনেকুৱা কোনো কথা নাই যিহেতু এওঁলোকৰ ছাত্ৰ এটা সংগঠন আজি SFI হওক ASUয়ে হওক বা যিকোনো ধৰণৰ ABVP হওক যিয়ে নহওক NSUI হওক বা যিয়ে নহওক কিন্তু এওঁলোকে যদি মাত মাতিছে ছাত্ৰৰ কাৰণে মাত মাতিছে এই ছিষ্টেমটোৰ এগেইনষ্টত একচুৱেলি আপোনালোকে যিটো কথা কৈছে বা আপুনি যিটো কথা কৈছে যে এই যুঁজখন একচুৱেলি কোনো বিজেপি ভাৰ্চেছ কংগ্ৰেছ নহয় কোনো মোদীৰ এগেইনষ্টতো নহয় এইখন হৈছে যে ধৰ্মেন্দ্ৰ প্ৰধানে ৰেজিগনেশ্যন দিব লাগে আৰু তেওঁৰ যি চৰম ব্যৰ্থতা সেইটো প্ৰকাশ কৰিব লাগে 2 নম্বৰ কথা যে ছিষ্টেম কেতিয়া চেঞ্জ হ'ব কোনোবাই ছ'চিয়েল মিডিয়াত ৰিলছ বনালে ছিষ্টেম চেঞ্জ নহয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া বোলে আজি ভাইৰ বেহনৰ নকৈ কিনে এতিয়া কৈ আছে কি ফ্ৰেণ্ডছ ভাল কথা ভাল লাগিলে 2 দিন পিছত আমি দেখা পাইছিলোঁ যেতিয়া তেওঁ বিদেশ ভ্ৰমণ গৈছিলে মেলনীৰ লগত মেলডি বুলি কৈছিলে সেইটো ভাইৰেল হৈ গ'লে ভাল কথা সেইবিলাক বস্তু খুব চৰ্চা হয় ভাল লাগিলে কিন্তু এই যেতিয়া তেওঁ শৰ্টছ বনাব ক'লে ৰিলছ বনাব কৰিলে এইবিলাক কথা তেওঁলোকে ভাবিছে যে এতিয়া আমি যেহেতু সতৰ্ক হ'ব লাগে যেতিয়া এতিয়া গৰম পৰিস্থিতি হৈছে এতিয়া আমি যিখিনি টাৰ্গেটেড পিপল আছে তেওঁলোকক টাৰ্গেট কৰি লৈ ধুনীয়াকৈ মানে থাকিব লাগে কিন্তু কথাটো হৈছে কি এইটো নহয় আমাৰ যি জেন জি তেওঁলোকে বিচাৰিছিলে ছিষ্টেমৰ পৰিৱৰ্তন যি এই কৰাপ্টেড এটা ছিষ্টেম চলি আছে আমি দেখা পাইছোঁ আগতেও চাগে এনেকুৱা আছিলে এতিয়া মই নকওঁ যে বিজেপিৰ চৰকাৰৰ সমস্যাটো হৈছে কংগ্ৰেছৰ সমস্যাটো এনেকুৱা হৈছিলে বহুত সময় আৰু হয়তো আগন্তুক পৰ্যায়তো হ'ব সেই হোৱাৰ আগতে যাতে ছিষ্টেমটো পৰিৱৰ্তন হয় কাৰণ আজি এই নিটৰ এছপিৰেণ্টবিলাক অকল যে কংগ্ৰেছৰ হ'ব বা বিজেপিৰ হ'ব কোনোবা বেলেগ দল হ'ব তেনেকুৱা নহয় আমি সকলোৱে নিৰপেক্ষভাৱে চাব গ'লে আমাৰ সকলোৰে কোনোবা ভাই ভণ্টি হ'ব পাৰে কোনোবা ল'ৰা ছোৱালী হ'ব পাৰে গতিকে তেওঁলোকে নিজৰ ল'ৰা ছোৱালী কোনে বেয়া বিচাৰিব কোনেও বেয়া নিবিচাৰে ভালেই বিচাৰিব হয়নে নহয় গতিকে তেনে ক্ষেত্ৰত ছিষ্টেমটো চেঞ্জ হওক আৰু সকলোকে শেষত এটা কথা যে ছাত্ৰ শক্তি জয় হওক কাৰণ ছাত্ৰ শক্তি জয় হোৱাৰ কাৰণে আজি এই যুঁজখন চলি আছে এই যুঁজখন কোনো কংগ্ৰেছ ভাৰ্চেছ বিজেপি নহয় যে শেষত এটাই ক'ম যে যিটো আমাৰ প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া কৈছিলে চৰকাৰে আয়েংগে যায়েংগে বাছ এই দেশ ৰেহনা চাহিয়ে সেইটো সকলোৱে মনত ৰাখিলে হয় নিশ্চয়